এভৰিৱান আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কাতি বিহু হয়, গতিকে ৰাতিপুৱাই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া 8:15 হৈ গৈছে আৰু এতিয়া মোৰ কিছুমান কাম আছে, সেইখিনি কৰি লওঁ। তাৰপিছত আপোনালোকক দেখাইছোঁ আজিৰ দিনটোত কি কৰি থাকোঁ। এয়া মই গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া বিহুৰ বাবে পিঠা পনা খাইছোঁ আৰু জলপান খাইছোঁ সকলোৱে মিলি। এতিয়া আমি সকলোৱে জলপান খাই আজৰি হ'লোঁ আৰু এতিয়া এনেই বহি আছোঁ। মই ভাবিছিলোঁ তুলসী ভেটিটো চাগে মই বনাব লাগিব, কাৰণ মানে ভাইটি এবাৰ 9ত গুৱাহাটীলৈ গৈছে, গতিকে মই বনাব লাগিব বুলি ভাবিছিলোঁ। কিন্তু মোক খুৰাই বনাই দিলে যেনিবা অলপকৈ। মানে কাতি বিহুৰ দিনাখন তুলসী ভেটিটো দৰকাৰ হয়, কাৰণ তাত চাকি জ্বলাব লাগে ন, সেইবাবে দৰকাৰ হয়। গতিকে এতিয়া মই নিশ্চিন্ত আৰু বাকী দিনটোত কি কৰোঁ দেখাই যাম, চাই যাম ভিডিঅ'টো। এয়া মই ওচৰৰ খুৰাহঁতৰ ঘৰলৈ আহিছোঁ। বিহুৰ দিনাখন মই যোৱাটো নিয়মেই যেনিবা। আৰু এয়া তুলসী ভেটি মই বনালোঁ, মই আৰু খুৰাই মেলি বনালোঁ, যেনে বনাইছোঁ আৰু এইখন আমাৰ ওচৰতে থকা পথাৰখন। হাই চুনু, কিয় আহিছা? অ হয় নেকি? আহা আহা। যোৱাগে আকৌ ভকতনি হৈ আহিবা। বাই বাই। মই দি পঠিয়ালোঁ। বাই বাই, সোনকালে আহিবা। এয়া চাকি যোগাৰ কৰিলোঁ, এয়া বাকীখিনিও যোগাৰ কৰি থকা হৈছে। এয়া যোগাৰ কৰি হৈ গ'ল। এয়া আমাৰ চাকি জ্বলালোঁ গোটেইখন, কাৰণ আমাৰ ইয়াত দুঘৰ আছে ন, তেনেকৈ চাকি জ্বলালোঁ আৰু এয়া বাচ্ছাবিলাকে বহুত উৎপাত কৰি থাকে, দৌৰা দৌৰি। আৰু এয়া আমাৰ খুৰী আৰু মাহঁতৰ ঘৰত এয়া নাম গালে এওঁলোকে, আৰু এতিয়া প্ৰসাদ বিলাই আছে। আৰু আজি বিহু বুলি মটন কাৰী বনাম, তাৰ বাবে এখন কেৰাহীত তেল গৰম হ'ব দিলোঁ। তাৰপিছত চেনি দিলোঁ, চেনিখিনি ৰঙা হোৱাত তাত তেজপাত দি দিছোঁ আৰু এতিয়া আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট দিছোঁ আৰু এইখিনি ভালদৰে এতিয়া ভাজি ল'ম। এইখিনি ভজা হোৱাৰ পিছত ইয়াত জলকীয়া কেইটামান দিছোঁ। আমাৰ ঘৰত ৰেড চিলি নাছিলে, গতিকে কেঁচা জলকীয়া দিছোঁ, আৰু কেঁচা জলকীয়া দিলে খাবলৈ বহুত ভাল হয়। আৰু ইয়াত এতিয়া মাটনখিনি দি দিছোঁ। মাটনখিনি দিয়াৰ পিছত এইখিনি ভালদৰে ভাজি ল'ম অলপ সময়। এইখিনি এতিয়া ভজা হোৱাৰ পিছত ইয়াত নিমখ দিম। নিমখ দিয়াৰ পিছত ইয়াত হালধি দিছোঁ। আকৌ এইখিনি ভালদৰে অলপ সময় ভাজি ল'ম। এতিয়া ইয়াত মছলাখিনি এড কৰিম। মিট মছলা, কাশ্মীৰী ৰেড চিলি, ধনিয়া পাউডাৰ, গৰম মছলা। আমাৰ ঘৰত জিৰা নাছিলে, গতিকে জিৰা দিয়া নহ'লে আপোনালোকে জিৰাটো এড কৰিব। আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰিছোঁ। এতিয়া ইয়াত জালুকৰ গুড়ি দিছোঁ, যিহেতু ছাগলী মাংসত এটা গোন্ধ থাকে, জালুকৰ গুড়ি দিলে গোন্ধটো অলপ নাইকিয়া হৈ যায়। এতিয়া ইয়াত বিলাহী পেষ্ট দিছোঁ, আৰু মই পিঁয়াজ ফ্ৰাই কৰি এটা পেষ্ট বনাই লৈছিলোঁ, সেইখিনি ইয়াত দি দিছোঁ। আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি অলপ সময় ভাজি থাকিম।
অলপ সময় ভজাৰ পিছত ইয়াত আলু আৰু অমিতা দিছোঁ। এইখিনি আকৌ অলপ সময় ভাজি ল'ম মিক্স কৰি ভালদৰে। আৰু এইখিনি এতিয়া ভজাৰ পিছত ইয়াত ইলাচি, লং, ডালচেনি অলপমান খুন্দি পিনি দি দিছোঁ। তেতিয়া ছাগলী মাংসত থকা গোন্ধটো কমি যায়। আৰু এয়া ভাজি হৈ গ'ল। এতিয়া ইয়াত উতলা পানী দি দিছোঁ আৰু তেনেদৰে অলপ সময় উতলিবলৈ দিম নিসিজালৈকে। এয়া আমাৰ মাটন কাৰী ৰেডি হৈ গ'ল। তাত অলপমান ধনিয়া দি দিলোঁ, হৈ গ'ল।